নমস্কাৰ বন্ধুসকল, আহক আজি আমি জানি লওঁ 10টা পাপ আৰু 10টা পুণ্য কি হয়। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 10টা পুণ্য কাম হৈছে 1 নম্বৰ, সকলো পৰিস্থিতিতে ধৈৰ্য ধৰা। দ্বিতীয় হৈছে সকলোকে ক্ষমা কৰা, কাকো প্ৰতিশোধ নোলোৱা। তৃতীয়তে হৈছে উদণ্ড নোহোৱা। চতুৰ্থতে আনৰ বস্তু নিজৰ কৰিব নোখোজা। পঞ্চমতে আহাৰ আৰু শৰীৰৰ শুদ্ধতা। ষষ্ঠতে নিজৰ ইন্দ্ৰিয়ক সংযমত ৰখা। সপ্তমতে যিকোনো কথাক খুব ধুনীয়াকৈ বুজি পোৱা। অষ্টমতে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষৰ জ্ঞান প্ৰাপ্তি হোৱা। নৱমতে সদায় সত্য কথা কোৱা। দশমতে কাকো খং নকৰা। বন্ধুসকল, এয়া আছিল 10টা পুণ্য। আহক এইবাৰ আমি জানি লওঁ 10টা পাপৰ বিষয়ে। 1 নম্বৰ পাপটো হৈছে বেলেগৰ ধন হস্তগত কৰিব খোজা। দ্বিতীয়তে নিষিদ্ধ কৰ্ম কৰা, অৰ্থাৎ আপোনাৰ বিবেকে নকলেও আপুনি কিছুমান এনে কাম কৰে যিবোৰ কাম উচিত নহয়। তৃতীয়তে নিজৰ শৰীৰক লৈ গৰ্ব কৰা। চতুৰ্থতে সকলোকে কঠোৰভাৱে সমালোচনা কৰা বা কথা কোৱা। পঞ্চমতে মিছা কথা কোৱা। ষষ্ঠতে আনৰ নিন্দা কৰা। সপ্তমতে দৰকাৰী নহ'লেও কথা কৈ থকা। অষ্টমতে চুৰি কৰা। নৱমতে দেহ, মন আৰু কৰ্মৰ দ্বাৰা আনক দুখ দিয়া। দশমতে পৰস্ত্ৰী বা পৰপুৰুষৰ লগত সম্পৰ্ক ৰখা। বন্ধুসকল, এয়া আছিল 10টা পাপ আৰু পুণ্যৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।